সমূহ অসমবাসী ৰাইজক আজি পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। লগতে আহিবলগীয়া ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি আমি ডুমডুমাৰ 7খন মছজিদ একত্ৰিত হয় আজি ডুমডুমা ঈদগাহ ময়দানত আমি ঈদ উল ফিতৰ নামাজ আদায় কৰিছোঁ। নামাজ শেষ কৰা হোৱাৰ পিছত আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে আল্লাহ আমাৰ অসমৰ বিভিন্ন সমস্যা সমাধান কৰি দিয়ক আৰু আমাৰ অসমৰ উন্নয়ন স্বাৰ্থত আগুৱাই লৈ যাওক। লগতে আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে আমাৰ অসমত যিধৰণে আমি মিলাপ্ৰীত দি আছোঁ, অসমত আমি বিহু হওক, পূজা হওক, কৰম হওক, আপোনাৰ ঈদে হওক, আমি যিধৰণে হাতত হাত ধৰি এক লগ কৰি আমি পালন কৰিছোঁ, সেই মিলাপ্ৰীতিটো আমাৰ মাজত সদায় জীয়াই থাকক। লগতে আমি যিটো ডুমডুমাত থাকোঁ, এই ডুমডুমাৰ এটা ইতিহাস যে ডুমডুমাত বিভিন্ন ধৰণৰ ভাষা ভাষী লোকসকল আমি একেলগত বসবাস কৰোঁ। ডুমডুমাত আমি বিহুৱে হওক, ঈদে হওক, পূজাই হওক, কৰমে হওক, আমি সকলোৱে এক লগত আমি হাতত হাত ধৰি কৰি যিধৰণে পালন কৰি আহিছোঁ, আগতো কৰিছোঁ, আজিও কৰিছোঁ, অনাগত দিনতো কৰিম, ভৱিষ্যতে কৰিম। কোনো ধৰণৰ ৰাজনীতিক শক্তিয়ে আমাৰ এই মিলাপ্ৰীতিটো শেষ কৰিব নোৱাৰে, যাতে আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। লগতে আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে এই আমাৰ যি মিলাপ্ৰীতিটো আছে, কোনো ৰাজনীতিক শক্তি যেতিয়া নাইকিয়া কৰিব নোৱাৰে, এই ভেদভাৱ কৰিব নোৱাৰে। আচলতে এইটোৱে আমাৰ ডুমডুমাৰ ইতিহাস হয়, আচলতে এইটোৱে অসম হয়, এইটোৱে ডুমডুমাত হয়, য'ত কোনো ধৰণৰ ভেদভাৱ বুলি নহয়। পুনৰ আপোনালোকৰ সংবাদ মাধ্যম যোগেদি আমি সমূহ অসমবাসী ৰাইজক পবিত্ৰ ঈদ উল ফিতৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। জয় আই অসম। আসসালামু আলাইকুম। سلام هي حتى مطلع الفجر. الله